আসসালামু আলাইকুম। আজি মই আপোনালোকলৈ একদম সাধাৰণ ৰেচিপি এটা লৈ আহিছোঁ। ৰেচিপিটো দেখি চাগে গমেই পাইছে, একদম সাধাৰণ সৰু মাছৰ চৰচৰি। আৰু মই সৰু মাছৰ চৰচৰিৰ কাৰণে নহৰু এটা লৈ লৈছোঁ, ডাঙৰ চাই। নহৰুকেইটা কিন্তু মই পিচি লোৱা নাই, টুকুৰা টুকুৰিকৈ কাটি লৈছোঁ। আৰু ইয়াত লৈছোঁ মই অকণমানি বিলাহী এটা, আৰু ইয়াত লৈছোঁ মই ধনিয়া পাত। এইখিনি মই এটা পিঁয়াজ লৈছোঁ, মিডিয়াম সাইজৰ এটা পিঁয়াজ লৈছোঁ। ইয়াত মই লৈছোঁ কেঁচা জলকীয়া এটা আৰু নেমু এপিচ। চাই থাককচোন মই কেনেকুৱাকৈ বনাওঁ সৰু মাছ। মই মাছৰ চৰচৰিখিনি বনাম যে, আগতীয়াকৈ মাছখিনি মই নিমখ হালধি সানি ল'ম। এই চাওকচোন, মাছ বেছি নহয়, অকণমান। সৰু ল'ৰা ছোৱালী সৰু মাছ নাখায়, মানুহ কম, সেইকাৰণে কমকৈ বনাইছোঁ। আৰু ইয়াতে এতিয়া অকণমান হালধি ব্যৱহাৰ কৰিছোঁ, অকণমান জিৰা গুড়ি, অকণমান জলকীয়া গুড়ি। আৰু মই ইয়াত গোটেইখিনি মছলা দি দিলোঁ, হালধি, নিমখ, জিৰা, জ্বালা গুড়ি। আৰু ইয়াত মই নেমুখিনি যে লৈছিলোঁ, এই নেমুখিনি চেপি দি দিম। আপোনালোকে চাগে গমেই পাইছে, মই বাকী ভিডিঅ'টো নেমু চেপি দিওঁ। নেমু চেপি কিহৰ কাৰণে মই আগতেও কৈছোঁ, ভাঙি নাযাবৰ কাৰণে। ভাঙি নাযাবৰ কাৰণে নেমুখিনি ইয়াত ব্যৱহাৰ কৰিছোঁ। এই মাছখিনি মই এতিয়া গোটেই মছলা জ্বালাখিনি মাছখিনিত মই মিলাই ল'ম। আৰু মাছৰ চৰচৰিৰ কাৰণে মই ইয়াতে কেৰাহী পাতি দিছোঁ, তেলখিনি দি দিছোঁ। আগতে মই পিঁয়াজ দি নিদিওঁ, আগতে মই নহৰু দি দিম, কাৰণ নহৰুখিনি মই পিচি লোৱা নাই ন, গোটা নহৰু দিছোঁ। অকণমান ৰঙচুৱা কৰি ল'ম। চাওকচোন, নহৰুখিনি ৰঙচুৱা হৈছে। এতিয়া মই ইয়াত দিম কাটি থোৱা পিঁয়াজখিনি। একদম সাধাৰণ, আপোনালোকে চবে বনাই খাইছে, তথাপিও মই দেখুৱাই দিছোঁ। পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে মই লাৰি থাকিম। ইয়াতে মই কাটি থোৱা জলকীয়াটো দি দিম। পিঁয়াজ ৰঙা হৈ গৈছে। আৰু মই এটা সৰু চাইজৰ বিলাহী কাটি লৈ টুকুৰা টুকুৰি কৰি কাটি লৈছোঁ। এয়া মোৰ বিলাহী মজিছে, পিঁয়াজো ৰঙা হৈছে, বিলাহী মজি গৈছে। এতিয়া মই ইয়াতে মাছখিনি পেলাই দিম। মাছখিনিতো মই আগতীয়াকৈ নিমখ, হালধি, জিৰা, জ্বালা গুড়া সানিয়ে থৈ দিছিলোঁ। এতিয়া মই ইয়াত এইখিনি দি দিছোঁ। আৰু সৰু মাছৰ চৰচৰিত বেছি জ্বালা মছলা ব্যৱহাৰ নকৰিব। নেমু দিলে মাছখিনি ভাঙি নাযায়, আপোনালোকে নেমু দিবচোন। এই মাছখিনি মই 5 মিনিটৰ কাৰণে ঢাকনি লগাই দিম। 5 মিনিটৰ পিছত চাই আছোঁ। মোৰ মাছ চৰচৰিখিনি 5 মিনিটৰ পিছত ঢাকনি খুলিকে প্ৰায় মাছ চৰচৰি মোৰ হৈয়ে গৈছে। চাওকচোন, মাছখিনি ভাঙা নাই, আপোনালোকে নেমু দিবচোন। এতিয়া মই ইয়াতে যিখিনি ধনিয়া ৰাখিছিলোঁ, এই ধনিয়াখিনি দি দিম।
বিশেষ একো নাই, একদমেই সাধাৰণ। আপোনালোকে বনাই খাব সৰু মাছৰ চৰচৰি। মোৰ সৰু মাছৰ চৰচৰি হৈ গ'ল। মাছ এটাও ভাঙা নাই মোৰ সৰু মাছৰ চৰচৰি ৰেডি। এতিয়া মই গেছ অফ কৰি দিলোঁ। মোৰ মাছৰ চৰচৰি ভিডিঅ'টো যদি চাই ভাল লাগিল আপোনালোকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু মই নতুন নতুন ভিডিঅ' আনিবলৈ চেষ্টা কৰিম। এতিয়া আপোনালোকৰ পৰা মই বিদায় লৈছোঁ।